Hello everyone, welcome back to our channel Rainbow Tech once again with another video. Seba boardor computer science বিষয়টোৰ প্লেলিষ্টৰ অন্যটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। প্ৰথমতে মই তোমালোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো মোৰ এই ভিডিঅ'বিলাক তোমালোকে আকোৱালি লোৱাৰ বাবে। তোমালোকে দিয়া এই উৎসাহখিনি লগত লৈ মই আগবাঢ়িছো আজি অন্য এটা ভিডিঅ'লৈ। আজি মই এই ভিডিঅ'টোত তোমালোকৰ আগত সম্পূৰ্ণৰূপে চেপ্টাৰ নম্বৰ 2 অৰ্থাৎ HTML and CSS3 পাৰ্ট 1 যেটো ইন্ট্ৰোডাকচন পাৰ্ট তাৰ বিষয়ে সম্পূৰ্ণৰূপে আলোচনা কৰিম। এই চেপ্টাৰ নম্বৰ 2 অৰ্থাৎ HTML and CSS3 চেপ্টাৰটো তোমালোকৰ তিনিটা পাৰ্টত ভাগ কৰা আছে। মই তোমালোকৰ আগত কোনো সিকুৱেন্সৰ খেলিমেলি নোহোৱাকৈ এটা এটাকৈ পাৰ্টবিলাক আলোচনা কৰিম। সিলেবাস অনুযায়ী চেপ্টাৰ নম্বৰ 2 অৰ্থাৎ HTML and CSS3 পাৰ্ট 1ত আজি মই তোমালোকৰ আগত সম্পূৰ্ণৰূপে ওয়েব প্ৰগ্ৰামিঙৰ বেসিকৰ পৰা কিছুমান এডভান্স বস্তু বুজাবলৈ চেষ্টা কৰিম। এই যেটো চেপ্টাৰ নম্বৰ 2 অৰ্থাৎ HTML and CSS3 এটো এনেকুৱা নহয় যে মই তোমালোকৰ আগত অকল থিওৰিটিক্যালি বস্তুবিলাকহে আলোচনা কৰিম। তোমালোকৰ আগত মই সম্পূৰ্ণৰূপে প্ৰ্যাকটিক্যালি বস্তুবিলাক আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ আগত কন্টেন্ট হিচাপে ওয়েব প্ৰগ্ৰামিং বা ওয়েব ডেভেলপমেন্ট কি বস্তু সম্পূৰ্ণ বেসিকৰ পৰা তাৰ পৰা আৰম্ভ কৰি এই HTML কন্টেন্ট অৰ্থাৎ HTML প্ৰগ্ৰাম আমি কেনেকৈ লিখো, কেনেকৈ আমি সেভ কৰিম, কেনেকৈ আমি ৰান কৰিম, এই সম্পূৰ্ণবিলাক বস্তু থিওৰিটিক্যালি আলোচনা কৰাৰ লগতে মই তোমালোকক মোৰ কম্পিউটাৰত প্ৰ্যাকটিক্যাল কৰি পেলাই বুজাই দিম। আৰু তোমালোকে যিখিনি বস্তু শিকিম বুলি মোৰ প্লেলিষ্টটো চাই আছা বা তোমালোকে ফলো কৰি আছা আশা কৰো তোমালোকে গোটেইখিনি বস্তু ইয়াতে শিকি যাবা। ইয়াৰ আগৰ ভিডিঅ'বোৰত মই সম্পূৰ্ণভাৱে চেপ্টাৰ নম্বৰ 1 অৰ্থাৎ ইন্ট্ৰোডাকচন টু কম্পিউটাৰ নেটৱৰ্কৰ এক্সপ্লেনেশ্যনৰ লগতে কোৱেশ্চন এনসাৰবোৰো আলোচনা কৰিছিলো। যদি তোমালোকে মোৰ এতিয়ালৈকে আগৰ ভিডিঅ'বিলাক চোৱা নাই এবাৰ তোমালোকে মোৰ চেনেলত গৈ ভিডিঅ'বিলাক চাই লবা বা তোমালোকে যদি বিচাৰি পোৱাত অসুবিধা হৈছে মোৰ এই আই বটনত তোমালোকে লিংকটোত ক্লিক কৰি পেলাইও ভিডিঅ'বিলাক চাব পাৰিবা। এটা সিকুৱেন্সত তোমালোকে ভিডিঅ'বিলাক চালে তোমালোকৰ বুজাত অসুবিধা নহব। যদি তোমালোকে ভিডিঅ'বিলাক এনেকৈ জাস্ট মাজে মাজে আহি পেলাই চাই দিয়া তেতিয়ালে তোমালোকে বুজাত অসুবিধা পাবা আৰু তোমালোকে লাগতিয়াল বস্তুবিলাক বুজি নাপাবা। তেনেহলে বলা আৰু বহু বেছি পলম নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে আমি চাই লও ওয়েব প্ৰগ্ৰামিং বা ওয়েব ডেভেলপমেন্ট কি লিখা আছে চাই লবা। ওয়েব প্ৰগ্ৰামিং অলসো known as ওয়েব ডেভেলপমেন্ট অৰ্থাৎ ওয়েব প্ৰগ্ৰামিংকে আমি কি বুলি কও ওয়েব ডেভেলপমেন্ট বুলিও কও। আচ্ছা আৰু এই ওয়েব প্ৰগ্ৰামিং যোনে কৰে যিজন ব্যক্তি ওয়েব প্ৰগ্ৰামিং কৰি পেলাই বস্তুবিলাক ডেভেলপ কৰে তেনেকুৱা ব্যক্তিজনক আমি কি বুলি কও ওয়েব ডেভেলপাৰ বুলি কও। সদায় মনত ৰাখি থবা যিয়ে ওয়েব ডেভেলপমেন্ট কৰে সেই মানুহজনক আমি কি বুলি কও ওয়েব ডেভেলপাৰ বুলি কও আৰু প্ৰসেসটো কও ওয়েব ডেভেলপমেন্ট বা ওয়েব প্ৰগ্ৰামিং। এতিয়া চাই লবা ওয়েব ডেভেলপমেন্ট means creating websites or web applications that users can view and use over the internet। আমি যে ইন্টাৰনেট বিলাক ইউজ কৰি পেলাই যিকোনো ধৰণৰ ব্ৰাউজাৰ ব্যৱহাৰ কৰি পেলাই যেতিয়া তোমালোকক হোমৱৰ্ক দিয়ে বা কিবা বস্তু জানিব লগা হয় কিবা শিকিব লৈছা তোমালোকে ক্ৰোম বা এনেকুৱা যিকোনো ধৰণৰ ব্ৰাউজাৰ ব্যৱহাৰ কৰি পেলাই তাত গৈ সাৰ্চ কৰি দিয়া নে নিদিয়া আৰু তাৰ ফলত এটা এনসাৰ পোৱা আৰু এনসাৰটো কিহৰ দ্বাৰা আহে কিছুমান ওয়েবসাইটৰ দ্বাৰা আৰু এই ওয়েবসাইটস বিলাক কিহৰ দ্বাৰা বনোৱা হৈ আছে ওয়েব প্ৰগ্ৰামিঙৰ দ্বাৰা অৰ্থাৎ কিছুমান ওয়েব প্ৰগ্ৰামিং কৰি পেলাই তেনেকুৱা ধৰণৰ ওয়েবসাইটস বিলাক বনাই বা ডেভেলপ কৰে আৰু হেতুকে ক ওয়েব ডেভেলপমেন্ট আৰু যিজনে বনাই তেও কি বুলি ক ওয়েব ডেভেলপাৰ বুলি ক। আচ্ছা ওয়েবসাইটছৰ এক্সাম্পল হিচাপে যদি দিব লাগে তোমালোকে Amazon গম পোৱা যৰ পৰা অৰ্ডাৰ কৰিব পাৰা, ইউটিউব জানা তোমালোকে যত আমি আমাৰ কন্টেন্ট চাই দেখিব পাৰো তোমালোকে এই ভিডিওটো ইউটিউবৰ দ্বাৰা চাই আছা, ফেসবুক গম পোৱা, ইনষ্টাগ্ৰাম গম পোৱা। আচ্ছা ইনষ্টাগ্ৰাম তো বৰ্তমান যুগত সকলোৱে গম পায় ন এই ৰিলস বিলাক চাই পেলাই তাৰ পিছত ফ্লিপকাৰ্ট গম পোৱা, মেন্ট্ৰা গম পোৱা এইবিলাক একোটা কি হয় ওয়েব এপ্লিকেশনস বা ওয়েবসাইটস হয় যিবিলাক ডেভেলপ কৰিছে অৰ্থাৎ ওয়েব প্ৰগ্ৰামিং কৰিছে
আৰু তাৰ দ্বাৰা আমি আমাৰ দৈনন্দিন জীৱনত কামবিলাক কৰি আছো হয়নে নহয় এই গোটেই বস্তুবিলাক বনোৱা প্ৰচেছটো কি বুলি কয় ৱেব প্ৰগ্ৰামিং বা ৱেব ডেভেলপমেণ্ট আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা এই ৱেব ডেভেলপমেণ্ট পাৰ্টক আৰু দুটা মেইন ভাগত ভাগ কৰা থাকে এটা হৈছে ফ্ৰণ্ট এণ্ড আৰু আন এটা হৈছে বেক এণ্ড মই ইয়াতে এটা এক্সাম্পল তোমালোকৰ আগত দি থৈছোঁ এখন হোটেল যদি মই তোমালোকৰ সন্মুখত এক্সাম্পল হিচাপে লওঁ হোটেলখনত আমি গৈ যেতিয়া বহু সেইখিনি আমাৰ কাৰণে কি হয় ফ্ৰণ্ট এণ্ড আমি সন্মুখত বহিছোঁ আৰু আমি ফ্ৰণ্ট এণ্ডৰ পৰা কি কৰোঁ আমি এটা অৰ্ডাৰ কৰোঁ যে আমি অমুক বস্তুটো লাগে বা আমি অমুক বস্তুটো খাব বিচাৰিছোঁ আৰু তেওঁলোকে অৰ্ডাৰটো লৈ পেলাই তেওঁলোকে হোটেলখনৰ পিছফালে গৈ পেলাই কি কৰে তেওঁলোকে বস্তুখিনি ধুনীয়াকৈ লৈ আহে কিন্তু আমি গম পাওঁ নেকি যে বেক এণ্ডত অৰ্থাৎ হোটেলখনৰ পিছফালে তাত কৰ্মচাৰীবিলাকে কেনেকৈ কিমান কষ্ট কৰি বস্তুবিলাক কৰি থাকে গম নাপাওঁ ন আমি কেতিয়াও হোটেলখনৰ পিছফালে যাব লগা নহয় আমাৰ সন্মুখতে গোটেইখিনি বস্তু হয় তো হোটেল এখনতো কি থাকে এনেকৈ ফ্ৰণ্ট এণ্ড বা বেক এণ্ড দুটা ভাগত ভাগ কৰা থাকে আৰু ৱেব ডেভেলপমেণ্টৰ পাৰ্টটোক দুটা ভাগত ভাগ কৰি থয় ফ্ৰণ্ট এণ্ড আৰু বেক এণ্ড ফ্ৰণ্ট এণ্ডটো কি হয় অকল ডিজাইন বা কেনেকৈ বস্তুবিলাক ভিউ হ'ব আমাৰ ইউজাৰবিলাকে দেখা পাব সেইটোৰ ওপৰতে ডেভেলপমেণ্ট হয় আৰু বেক এণ্ড কি হয় যে ইউজাৰ এটা কি লাগিব কেনেকৈ লাগিব তাৰ গোটেইখিনি ডিটেইলছ বা তাৰ গোটেইখিনি কামবিলাক বেক এণ্ডত প্ৰচেছ হ'ব কেনেকৈ কৰিব ক'ৰ পৰা আনিব এই গোটেইখিনি বস্তু কি হ'ব বেক এণ্ডৰ পৰা আহিব বা বেক এণ্ড ডেভেলপমেণ্টৰ দ্বাৰা হৈ থাকে এই ৱেব ডেভেলপমেণ্টৰ দুইটা পাৰ্টক ফ্ৰণ্ট এণ্ড বা বেক এণ্ড বুলি কয় এইখিনি বুজিলোঁ আৰু যিসকল ডেভেলপাৰে ডেভেলপ কৰে তেওঁলোককো দুটা নামেৰে জনা যায় এটা হৈছে ফ্ৰণ্ট এণ্ড ডেভেলপাৰ আৰু আন এটা হৈছে বেক এণ্ড ডেভেলপাৰ আৰু যিজন ব্যক্তিয়ে এই দুয়োটা একেলগে লগ কৰি পেলাই কৰে তেনেকুৱা ব্যক্তিজনক কয় বা তেনেকুৱা ডেভেলপাৰজনক কয় ফুল ষ্টেক ৱেব ডেভেলপাৰ আশা কৰোঁ ফ্ৰণ্ট এণ্ড আৰু বেক এণ্ড তোমালোকে বুজি পাইছা আৰু এই ফ্ৰণ্ট এণ্ড আৰু বেক এণ্ড এনেকুৱা ধৰণৰ কামবিলাক কৰাৰ কাৰণে আমাক কি লাগে কিছুমান লেংগুৱেজৰ প্ৰয়োজন অৰ্থাৎ প্ৰগ্ৰামিং লেংগুৱেজৰ প্ৰয়োজন ফ্ৰণ্ট এণ্ডত আমি কি কৰোঁ HTML CSS জাভাস্ক্ৰিপ্ট এনেকুৱা ধৰণৰ প্ৰগ্ৰামিং লেংগুৱেজবিলাক ব্যৱহাৰ কৰোঁ আৰু বেক এণ্ডত আমি কি কৰোঁ PHP পাইথন জাভা নোট.js এনেকুৱা ধৰণৰ প্ৰগ্ৰামিং লেংগুৱেজবিলাক আলোচনা কৰোঁ আচ্ছা প্ৰগ্ৰামিং লেংগুৱেজ কি মই বাৰ এই শব্দটো ব্যৱহাৰ কৰি আছোঁ হয়নে নহয় তোমালোকে চাগে কনফিউজ হৈছা তো প্ৰগ্ৰামিং লেংগুৱেজ কি সেইটো আমি বুজি লওঁ আৰু তাৰপিছত আমি বুজি ল'ম যে HTML কি হয় ফাৰ্ডাৰ প্ৰগ্ৰামিং লেংগুৱেজ আৰু HTML ইয়াৰ বিষয়ে আলোচনা কৰাৰ আগত মই তোমালোকৰ আগত ফ্ৰণ্ট এণ্ড আৰু বেক এণ্ড বুজাৰ কাৰণে আৰু দুটা ইমেজ ইয়াতে ইনচাৰ্ট কৰি থৈ দিছোঁ তোমালোকে এবাৰ চাই লোৱা আৰু কোনোবা এজন ব্যক্তিয়ে ছ'চিয়েল মিডিয়া এনেকৈ জাষ্ট ফৰ ফান এনেকৈ বেক এণ্ডৰ কিছুমান বস্তু বনাই থৈ দিছে যে বেক এণ্ডটো দেখাত এনেকুৱা হয় বুলি তেওঁ ইমাজিন কৰি আঁকি থৈ দিছে মই তাৰ পৰা লৈ পেলাই তোমালোকক বুজাৰ কাৰণে ইয়াতে ইনচাৰ্ট কৰি দিছোঁ আন এটা চাই ল'বা ফ্ৰণ্ট এণ্ড যিটো আমাৰ মাহঁতে সূতা ব্যৱহাৰ কৰি ধুনীয়াকৈ এনেকৈ কাপোৰত ডিজাইন কৰে নে নকৰে আৰু ইয়াৰ বেক এণ্ডটো কেনেকুৱা হয় এনেকুৱা হয় এডাল সূতা জোৰ দি পেলাই এনেকৈ বনাই থাকে বেক এণ্ডটো দেখাত বহুত বেছি কমপ্লেক্স হয় জটিল হয় কিন্তু ফ্ৰণ্ট এণ্ডটো আমাৰ কাৰণে বহুত বেছি ধুনীয়া হয় আশা কৰোঁ তোমালোকে বুজি পাইছা এতিয়া মই তোমালোকৰ আগত প্ৰগ্ৰামিং লেংগুৱেজ কি বস্তু এইটো বুজি লওঁ প্ৰথমতে আমি বুজি লওঁ লেংগুৱেজ কি বস্তু লেংগুৱেজ ব্যৱহাৰ কৰি পেলাই আমি দুজন ব্যক্তিয়ে কি কৰিব পাৰোঁ আমি আমাৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ এজনে আনজনৰ ফিলিংছ শ্বেয়াৰ কৰিব পাৰোঁ এজনে আনজনক বুজি পাওঁ কথা পাতিব পাৰোঁ আমি আমাৰ কমিউনিকেশ্যন ষ্ট্ৰং কৰিব পাৰোঁ তো প্ৰগ্ৰামিং লেংগুৱেজ কি হয় যিকোনো এটা টেকন'লজি বস্তু ডেভেলপমেণ্টৰ কাৰণে আমাক কিছুমান লেংগুৱেজৰ প্ৰয়োজন যিবিলাক লেংগুৱেজ ব্যৱহাৰ কৰি আমাৰ বস্তুবিলাক ডেভেলপ কৰিব পাৰোঁ আমাৰ যিবিলাক কমন লেংগুৱেজ থাকে আছামিজ ইংলিছ হিন্দী এনেকুৱা ধৰণৰ বস্তুবিলাক কম্পিউটাৰে বুজি নাপায় আৰু কম্পিউটাৰৰ বস্তু ডেভেলপ কৰিবলৈ আমি কিছুমান বেলেগ ধৰণৰ লেংগুৱেজ ব্যৱহাৰ কৰিব লগা হয় আৰু তেনেকুৱা ধৰণৰ লেংগুৱেজবিলাকক আমি কি বুলি কওঁ প্ৰগ্ৰামিং লেংগুৱেজ বুলি কওঁ আৰু এই প্ৰগ্ৰামিং লেংগুৱেজবিলাক ব্যৱহাৰ কৰি আমি আমাৰ ছফ্টৱেৰ হওক বা প্ৰগ্ৰেমছ বা এপ্লিকেশ্যন বা ৱেবছাইটছ ৱেব এপ্লিকেশ্যন এনেকুৱা ধৰণৰ বস্তুবিলাক ডেভেলপ কৰিব পাৰোঁ প্ৰগ্ৰামিং লেংগুৱেজৰ কিছুমান এক্সাম্পল মই ইয়াতে দি থৈ দিছোঁ যেনেকৈ পাইথন চাগে তোমালোকে শুনিছা কেতিয়াবা জাভা C++
জাভাস্ক্ৰিপ্ট এইবিলাক কিছুমান কি হয় প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ এতিয়া আমি বুজি লওঁ মাৰ্কআপ ল্যাঙ্গুৱেজ কি এই মাৰ্কআপ ল্যাঙ্গুৱেজটো প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ লগত কি ডিফাৰেন্ট হয় A markup language is used to define the structures and the layout of a web pages using text. A markup language to ami okol web pages ba websites ba web applications এইবিলাক ডেভেলপমেন্টৰ ক্ষেত্ৰত কেৱল মাৰ্কআপ ল্যাঙ্গুৱেজে ব্যৱহাৰ কৰো এই মাৰ্কআপ ল্যাঙ্গুৱেজে ওয়েবসাইটস বিলাকত ষ্ট্ৰাকচাৰছটো প্ৰভাইড কৰে যেনেকৈ আমাৰ ঘৰ এটা বনাবলৈ অকল ইটা ব্যৱহাৰ কৰি আমি কি কৰো ষ্ট্ৰাকচাৰটো ব্যৱহাৰ কৰো হয়নে নহয় আমি অকল ঘৰটো বনাও অকল ইটা ব্যৱহাৰ কৰি পেলাই তো HTML ল্যাঙ্গুৱেজটো ধৰিলোৱা যে এটা ইটাৰ দৰে এইবিলাক লগ কৰি পেলাই আমি কি কৰিব পাৰো আমি এটা ষ্ট্ৰাকচাৰ বনাব পাৰো ওয়েব পেজেস এটা বা ওয়েবসাইটস এটা যে কেনেকুৱা বস্তুবিলাক আমি কৰিব বিচাৰো আশা কৰো তোমালোকে বুজি পাইছা HTML is a markup language so markup language যদি কেতিয়াবা এক্সাম্পল খুদে তেতিয়া কৈ দিবা HTML এটা আমি কি বুলি কও মাৰ্কআপ ল্যাঙ্গুৱেজ বুলি কও এনেকুৱা নহয় ইয়াতে অকল HTML মাৰ্কআপ ল্যাঙ্গুৱেজ হয় আমাৰ হাতত কেইবাটাও মাৰ্কআপ ল্যাঙ্গুৱেজ আছে DHTML SGML XHTML এইবিলাক কথা কি হয় মাৰ্কআপ ল্যাঙ্গুৱেজ আশা কৰো তোমালোকে এইখিন বুজি পাইছা এতিয়া আমি ফাৰ্দাৰ HTML ল্যাঙ্গুৱেজৰ বিষয়ে শিকিলো HTML stands for তোমালোকৰ কোৱেশ্চন আহিব পাৰে HTML ৰ ফুল ফৰ্মটো কি লিখা আছে hypertext markup language মই এইমাত্ৰ কৈ উঠিছো যে it is used to create the structures of a web page যিকোনোটা web pageৰ ষ্ট্ৰাকচাৰটো বনোৱাত সহায় কৰে যেনেকৈ এটা ঘৰ বনোৱাত ইটা ব্যৱহাৰ কৰি আমি ষ্ট্ৰাকচাৰটো বনাই লওঁ পিছতে আমি কি কৰো আমি শিল বালি সিমেন্ট এইবিলাক ব্যৱহাৰ কৰি কালাৰ ব্যৱহাৰ কৰি ঘৰটো ধুনিয়া কৰো কিন্তু ষ্ট্ৰাকচাৰটো তো আলটিমেটলি ইটাৰে বনোৱা যায় ন বুজি পাইছা তোমালোকে মই কি ক'ব বিচাৰিছো লাইক হেডিংস প্যাৰাগ্ৰাফছ টেবলছ ইমেজেস এইবিলাক ষ্ট্ৰাকচাৰ কিহেৰে বনোৱা হয় HTML ৰে এই গোটেইবিলাক বস্তু মই তোমালোকক প্ৰেক্টিকেল হ বুজাম তোমালোকে চিন্তা কৰিব নালাগে every web page on the net is written in HTML অৰ্থাৎ ইন্টাৰনেট দুনিয়াখনত যিমানবিলাক ওয়েব পেজ বা ওয়েবসাইটস আমি দেখি আছো এই গোটেইবিলাক কিহেৰে বনোৱা হয় এই HTML ল্যাঙ্গুৱেজটোৰে বনোৱা হয় আৰু HTML টোক প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বুলি নকওঁ মাৰ্কআপ ল্যাঙ্গুৱেজ বুলি কওঁ কাৰণ HTML ল্যাঙ্গুৱেজে আমাক কি কৰে ষ্ট্ৰাকচাৰ প্ৰভাইড কৰাত সহায় কৰে আৰু প্ৰগ্ৰামিং ল্যাঙ্গুৱেজে ষ্ট্ৰাকচাৰ প্ৰভাইড কৰাত সহায় নকৰে ষ্ট্ৰাকচাৰছ প্ৰভাইড কৰাত সহায় কৰে অকল HTML প্ৰগ্ৰামিং ল্যাঙ্গুৱেজে আমাক সহায় কৰে কিছুমান কমপ্লেক্স বস্তু ডেভেলপমেন্টৰ কাৰণে এতিয়া আমি HTML ৰ অকনমান হিষ্ট্ৰী চাই লওঁ তোমালোকৰ কোৱেশ্চন আহিব পাৰে who developed the HTML language কোনে ইনভেন্টেড কৰিছিলে বা ডেভেলপ কৰিছিলে তেতিয়া লিখি দিবা it is invented by Tim Berners-Lee a scientist জনৰ নাম আৰু কিমান চনত ডেভেলপ কৰিছিলে 1991 আৰু এইজনে হৈছে হে সাইন্টিস্ট জন HTML এতিয়ালৈকে বহুকেইটা ভাৰ্সন আহিলে HTML 1991 ৰ পৰা 2025 লৈকে এটা কৈ ডেভেলপ হৈ আহি আছে প্ৰথম যেতিয়া আৰ্লি ভাৰ্সনটো আছিল হেতু কৈছিল HTML 1.0 তাৰ পিছত HTML 4.0 তাৰ পিছত আহিলে XHTML আৰু এতিয়া যেটো আমি লেটেস্ট HTML ভাৰ্সন ইউজ কৰি পেলাই ওয়েব ডেভেলপমেন্ট কৰি আছো হেতু হৈছে কি HTML 5 নেক্সট আমি চাই লও ফিচাৰ্স অফ HTML যে HTML আমাক কেনেদৰে সহায় কৰে তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰাও এটো বহু বেছি ইম্পৰ্টেন্ট কেতিয়াবা কোৱেশ্চন আহিব পাৰে ৰাইট দ্য ফিচাৰ্স অফ HTML বা ৰাইট সাম ফিচাৰ্স অফ HTML ল্যাঙ্গুৱেজ তেতিয়া তোমালোকে এই পইণ্ট কিটা লিখি দিবা আৰু যিমানখিনি মাৰ্ক থাকে তোমালোকে পাই যাবা কি লিখা আছে HTML is easy to learn and use HTML টো শিকিবলৈ বহুত সহজ আৰু সকলোৱে ইউজ কৰে This language is platform independent works on any computer অৰ্থাৎ এটা পুৰণা কম্পিউটাৰ হওক বা নতুন কম্পিউটাৰ বা যিকোনো ধৰণৰ কম্পিউটাৰতে এই ল্যাঙ্গুৱেজটো ইউজ কৰিব পাৰো It is supported by all web browsers Google Chrome Mozilla Firefox Microsoft Edge etc অৰ্থাৎ HTML ব্যৱহাৰ কৰি যেতিয়া আমি
কিবা এটা বস্তু ডেভেলপ কৰিম আমি ৱেবছাইটছ এটা ডেভেলপ কৰিম এই ৱেবছাইটছটো ৰান কৰাৰ কাৰণে আমাক কিছুমান ৱেব ব্ৰাউজাৰৰ প্ৰয়োজন আৰু এই HTML ল্যাঙ্গুৱেজটো সকলো ধৰণৰ ৱেব ব্ৰাউজাৰে সাপোৰ্ট কৰে এনেকুৱা নহয় যে কোনোবাটো ৱেব ব্ৰাউজাৰ সাপোৰ্ট কৰা নাই বা কাৰোবাৰ মোবাইলত কাম কৰা নাই তেনেকুৱা নহয় সকলো ধৰণৰ মোবাইলতে বা সকলো ধৰণৰ কম্পিউটাৰতে এইটো সাপোৰ্ট কৰিব we can include text images audio video to make interactive আমি HTML ল্যাঙ্গুৱেজটো ব্যৱহাৰ কৰি আমি যেতিয়া ৱেবছাইটছ ডেভেলপ কৰো তাত বিভিন্ন ধৰণৰ টেক্সট হওক ইমেজেছ হওক অডিও হওক ভিডিও হওক আমি কি কৰিব পাৰো ইনসাৰ্ট কৰিব পাৰো in HTML we use tags to define content এই পইণ্টটো আমি ফাৰ্দাৰ নেক্সট টপিকত আলোচনা কৰিম এইবিলাক হৈছে কি কিছুমান ফিচাৰ্স তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা বহুত বেছি কি হয় ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখি থবা বা নোট ডাউন কৰি থবা এই HTML প্ৰগ্ৰাম বিলাক লেখাৰ কাৰণে বা ৱেবছাইটছ বা ৱেব ডেভেলপমেন্ট কৰাৰ কাৰণে আমাক কিছুমান এডিটৰৰ প্ৰয়োজন হয় এই এডিটৰ বিলাক ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো HTML ল্যাঙ্গুৱেজ লিখিব পাৰো আৰু এই ল্যাঙ্গুৱেজ বিলাক লিখি পেলাই আমি কি কৰিব পাৰো আমি ৱেবছাইটছ বা ৱেব পেজ বিলাক ডেভেলপ কৰিব পাৰো HTML কোড লিখাৰ কাৰণে দুটা ধৰণৰ টেক্সট এডিটৰ থাকে এটা কও আমি টেক্সট এডিটৰ আৰু এটা হৈছে WYSIWYG এনেকুৱা ধৰণৰ দুটা এডিটৰ থাকে প্ৰায়ভাগ ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ টেক্সট এডিটৰ ব্যৱহাৰ কৰি পেলাই আমি কি কৰো HTML কোড বিলাক লিখো মই তোমালোকৰ আগত নোটপ্যাড ব্যৱহাৰ কৰি পেলাই সকলোবিলাক HTML প্ৰগ্ৰামিং কৰা এটা এটাকৈ বুজাই দিম আৰু এইটো ধৰণৰ টেক্সট এডিটৰ সাধাৰণতে ব্যৱহাৰ কৰা দেখা নাযায় ৱেব ডেভেলপমেন্ট কৰাৰ কাৰণে HTML ৰ এটা বেসিক ষ্ট্ৰাকচাৰ থাকে এই বেসিক ষ্ট্ৰাকচাৰটো ফলো কৰি পেলাই ৱেব ডেভেলপাৰ বিলাকে যিকোনো ৱেব ডেভেলপমেন্ট কৰি থাকিব পাৰে এই বেসিক ষ্ট্ৰাকচাৰটো ফলো নকৰাকৈ কোনো ৱেব ডেভেলপাৰে ৱেব ডেভেলপমেন্ট কৰিব নোৱাৰে এজ এ ষ্টুডেন্ট এই বেসিক ষ্ট্ৰাকচাৰটো আমি মনত ৰখাটো খুব বেছি ইম্পৰ্টেন্ট বা তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা এই বেসিক ষ্ট্ৰাকচাৰটো বহু বেছি ইম্পৰ্টেন্ট তোমালোকৰ এক্সামত কোৱেশ্চন আহিব পাৰে write the basic structures of HTML document তেতিয়া তোমালোকে এই বেসিক ষ্ট্ৰাকচাৰটো দেখা পাইছা এইটো তোমালোকে ধুনিয়াকৈ লিখি দিবা এতিয়া মই তোমালোকৰ আগত এটা এটাকৈ ধুনিয়াকৈ এই বেসিক ষ্ট্ৰাকচাৰটো আলোচনা কৰিবলৈ চেষ্টা কৰিম এই বেসিক ষ্ট্ৰাকচাৰটো প্ৰথমতে আমি দেখা পাইছো ইয়াতে এটা প্ৰথমতে লাইন লিখা থাকে যে doc type HTML ইয়াতে কি লিখি দিছো এই doc type HTML টোই সদায় আমাৰ কি বুজায় যে আমি বৰ্তমান HTML5 ভাৰ্সনটো ব্যৱহাৰ কৰি আমি ৱেব ডেভেলপমেন্ট কৰি আছো আৰু এই লাইনটো আমি ৱেব ডেভেলপমেন্ট কৰি থকাৰ সময়ত বা HTML কোড লিখি থকাৰ সময়ত এই লাইনটো মেনশন কৰাটো বহুত বেছি ইম্পৰ্টেন্ট তাৰ পিছত মনত ৰাখিবা এই লাইনটো লিখা হোৱাৰ পিছত আমি কি লিখি লব লাগে এই HTML বুলি এনেকে ট্যাগ এটা লিখি লব লাগে এই যে তোমালোকে এংগুলাৰ ব্ৰেকেটৰ ভিতৰত তোমালোকে একটা ওয়ার্ড লিখি থাকা দেখা পাইছা এই ওয়ার্ড কিটাক আমি কি বুলি কও একটা ট্যাগ বুলি কও HTML ট্যাগটো আমি সদায় প্ৰথমতে ওপেন কৰো আৰু শেষত তোমালোকে এইটো দেখা পাইছা ইয়াতে আমি কি কৰিছো ক্লোজ কৰিছো এই স্ল্যাশ ডাল ব্যৱহাৰ কৰি আমি কি কৰা বুজাও আমি আমাৰ ট্যাগটো ক্লোজ কৰা বুজাও যেটো প্ৰথম ওপেন কৰিছো হেতু অকলতকৈ শেষত ক্লোজ কৰিছো এই HTML টো লিখাৰ পিছত আমি সদায় হেড ট্যাগটো ব্যৱহাৰ কৰো আৰু হেড ট্যাগটো ইয়াতে আমি ক্লোজ কৰো আৰু এই হেড ট্যাগৰ ভিতৰত সদায় মনত ৰাখিবা আমি টাইটেল ট্যাগটো ব্যৱহাৰ কৰো টাইটেল ট্যাগটো আমি সদায় হেড ট্যাগৰ ভিতৰতে লিখিম টাইটেল ট্যাগটো আমি কেতিয়াও হেডৰ বাহিৰত নিলিখো যদি আমি হেডৰ বাহিৰত লিখো তেতিয়া আমাৰ HTML কোডটো ফুল হ'ব আৰু আমাৰ ৰিজাল্টটো কাৰেক্টকৈ নাহিব টাইটেল ট্যাগৰ ভিতৰত আমি কি কৰো আমি HTML ৱেব পেজটো কি কৰিব গৈ আছো কি বনাবলৈ গৈ আছো তাৰ এটা জেনাৰেল আভাস আমি এটা টাইটেল সেকশনত লিখি থও তাৰ পিছত হেড ট্যাগটো ক্লোজ কৰাৰ পিছত আমি কি কৰো আমাৰ বডি ট্যাগটো ওপেন কৰো আৰু বডি ট্যাগটো হৈছে আমাৰ কি ভিজিবল কন্টেন্ট অৰ্থাৎ বডি ট্যাগৰ ভিতৰত আমি যিখিনি বস্তু লিখিম হেখিনি আমাৰ কি হ'ব আমাৰ ব্ৰাউজাৰত ভিউ হ'ব যদি আমি বডি ট্যাগৰ ভিতৰত নিলিখি আমি যদি বেলেগকৈ লিখি থৈ দিও তেতিয়া হলে আমাৰ ব্ৰাউজাৰত এখিনি বস্তু
ভিউ নহব আমি সদায় বডি টেগৰ ভিতৰতে গোটেইখিনি লিখিব লাগিব বডি টেগটো ইয়াতে ওপেন কৰি পেলাই ইয়াতে কি কৰিম আমি ক্লোজ কৰি দিম আৰু বডি টেগৰ ভিতৰত মই আন দুটা টেগ ব্যৱহাৰ কৰি পেলাই ইয়াতে কি লিখি থৈছো h1 টেগৰ ভিতৰত লিখি থৈছো হেলো world আৰু p টেগৰ ভিতৰত লিখি থৈছো this is my first web page তোমালোকে এই h1 p body এবিলাকৰ মাজত যদি কনফিউজন অনুভৱ কৰিছা কনফিউজন হোৱাৰ প্ৰয়োজন নাই মই তোমালোকক প্ৰ্যাকটিক্যাল এটা এটাকৈ লিখি পেলাই বুজাই দিম যে h1 টেগটো কি কৰে তোমালোকে বুজি পাবা নিজে যেতিয়া চাই লবা মই কৰি থকাৰ সময় ইয়াতে মই ধুনিয়াকৈ লিখি থৈছো html টো কি কৈছে মেইন কন্টেইনাৰ বুলি কৈছে আৰু হেডে কি কৰে সদায় contains informations like title a title এনেকুৱা ধৰণৰ ইনফৰমেশন বিলাক কন্টেইন কৰি থাকে আৰু বডি টেগটো হৈছে ভিজিবল কন্টেন্ট আমি যেটো বস্তু ওয়েব ব্ৰাউজাৰত শো কৰিব বিচাৰিছো হেতু আমি সদায় বডি টেগৰ ভিতৰত লিখিব লাগিব HTML কোড কৰিব যোৱাৰ আগত আমি এই তিনিটা বস্তু বুজাটো বহু বেছি ইম্পৰ্টেন্ট প্ৰথমটো হৈছে ট্যাগস এট্ৰিবিউট এলিমেন্টস আমি প্ৰথমতে চাই লও ট্যাগ কি হয় a keyword used to define an HTML element তোমালোকে তাত দেখা পাইছা যে h1 p বা html এনেকুৱা ধৰণৰ ট্যাগ বিলাক দেখা পাইছিলা এই যে ডাবল ব্ৰেকেটৰ ভিতৰত বা এংগুলাৰ ব্ৰেকেটৰ ভিতৰত লিখি থৈছো এইবিলাক কি হৈছে একোটা ট্যাগ আৰু এই ট্যাগটোৱে আমাৰ HTML কোড কৰাত সহায় কৰে আমি কি বস্তু শো কৰিব বিচাৰিছো ওয়েবসাইটত তো এইখিনি ট্যাগৰ দ্বাৰাহে আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো আৰু এই ট্যাগ দুই ধৰণৰ থাকে এটা হৈছে কন্টেইনাৰ ট্যাগ আৰু এটা হৈছে এম্পটি ট্যাগ তো কন্টেইনাৰ ট্যাগ কোনবিলাক যিবিলাক ট্যাগ পেয়াৰ্স হিচাপত আহে পেয়াৰ্স অৰ্থাৎ যদি আমি কিবা এটা ট্যাগ ওপেন কৰিছো আৰু এই স্ল্যাশ ডাল দেখা পাইছা এই স্ল্যাশ ডাল ব্যৱহাৰ কৰি আমি কি কৰিছো ট্যাগটো ক্লোজ কৰিছো ইয়াতে বডি মই ওপেন কৰিছো আৰু ইয়াতে বডিটো মই ইয়াতে এইডাল স্ল্যাশ দেখা পাইছা এই স্ল্যাশ ডাল ব্যৱহাৰ কৰি মই বডিটো ক্লোজ কৰিছো তো এনেকুৱা ধৰণৰ ট্যাগ বিলাকক কন্টেইনাৰ ট্যাগ বুলি কয় আৰু এম্পটি ট্যাগ কি বস্তু it is also come singular tags অৰ্থাৎ it doesn't have closing tags আমি যদি কিবা এটা ট্যাগ ওপেন কৰিছো কিছুমান এনেকুৱা ট্যাগ আছে যিবিলাক আমি ক্লোজ নকৰিলেও হয় অৰ্থাৎ স্ল্যাশ সিম্বল ডাল ব্যৱহাৰ নকৰিলেও হয় যেনেকুৱা br hr এনেকুৱা কিছুমান ট্যাগ আছে যিবিলাক ক্লোজ নকৰিলেও একো অসুবিধা নাথাকে তো এনেকুৱা ধৰণৰ ট্যাগক আমি কি বুলি কওঁ এম্পটি ট্যাগস বুলি কওঁ ফিউচাৰত যেতিয়া তোমালোকে HTML কোড কৰিবা তো তোমালোকে এনেকুৱা ধৰণৰ ট্যাগ বিলাক ব্যৱহাৰ কৰিব লগা হ'ব এবাৰ আহিছো আমি এট্ৰিবিউট provides additional informations about the tag এটা ট্যাগৰ ভিতৰত সাপোজ এইটো এটা আমাৰ ট্যাগ imc ইমেজ এই ইমেজ ট্যাগটোৰ ভিতৰত মই ইয়াতে src logo.png alt equal logo এনেকৈ কিছুমান টেক্সট লিখি থৈছো তো এনেকুৱা ধৰণৰ ইনফৰমেশন যিবিলাক মই এটা ট্যাগৰ ভিতৰত ব্যৱহাৰ কৰো তো এনেকুৱা ধৰণৰ টেক্সটক আমি কওঁ এট্ৰিবিউট বুলি কিছুমান এডিশনাল ইনফৰমেশন যিয়ে আমাৰ ট্যাগ এটা আৰু কিছুমান বেটাৰ প্ৰিভিউ কৰাত সহায় কৰে নেক্সট এটা হৈছে এলিমেন্ট a complete HTML structures including opening tag content and closing tag যেতিয়া আমি যিকোনো ট্যাগ এটা ওপেন কৰি আৰু ক্লোজ কৰি আৰু ইয়াৰ ভিতৰত আমি কিবা এটা সেন্টেন্স বা কিবা লিখি দিম এই ওভাৰঅল সেন্টেন্স বা ওভাৰঅল লাইনটোকে আমাৰ কি বুলি ক'ব এলিমেন্ট বুলি ক'ব যে এই দুটা ট্যাগৰ ভিতৰত আমি কি লিখি দিছো যে দিস ইজ এ প্যাৰাগ্ৰাফ তো এই গোটেইখিনিক আমাৰ কি বুলি ক'ব এলিমেন্ট বুলি ক'ব আশা কৰো তোমালোকে ট্যাগ এট্ৰিবিউট আৰু এলিমেন্ট কি বুজি পাইছা আৰু যদি কিবা অলপ হলো তোমালোকৰ কনফিউজন আছে এইখিনি যেতিয়া মই তোমালোকক প্ৰ্যাকটিক্যাল হিচাপে কৰাম তেতিয়া তোমালোকে বুজি পাবা so now it's time to do some code then we will save then we will run and we will learn এতিয়ালৈকে আমি HTML ৰ কিছুমান থিওৰি হিচাপত বস্তুবিলাক শিকি আহিলো এতিয়া মই তোমালোকৰ আগত মই নোটপ্যাড ব্যৱহাৰ কৰি কিছুমান কোড কৰিম হেতু সেভ কৰিম আৰু সেভ কৰি পেলাই HTML আমি কেনেকৈ ৰান কৰো হেতু চাই লম আৰু গোটেইখিনি বস্তু আমি শিকি লম যিখিনি কনফিউজন আছিল চাই লবা তোমালোকে ধুনিয়াকৈ মনোযোগ দি চাই লোৱা আৰু গোটেইখিনি বস্তু বুজি পাবা ওকে প্ৰথমতে মই কি কৰিছো মই তোমালোকৰ আগত নোটপ্যাড সফটৱেৰটো ওপেন কৰি লৈছো এতিয়া মই তোমালোকৰ আগত ধুনিয়াকৈ নোটপ্যাডত HTML কোড এটা লিখিবলৈ চেষ্টা কৰিম মই তোমালোকক কৈছিলো না যে আমি প্ৰথমতে সদায় কি কৰিব লাগে এই টক টাইপ HTML বুলি আমি লিখি লব লাগে কাৰণ এইটোৱে কি বুজাব যে আমি
এতিয়া বৰ্তমান আমাৰ লেটেষ্ট ভাৰ্সন অৰ্থাৎ HTML5 টো লিখি আছো তাৰ পিছত আমি কি কৰিব লাগে আমাৰ HTML ট্যাগ টো ওপেন কৰি লব লাগে আমি এনেকে দুটা ব্ৰেকেটৰ ভিতৰত HTML বুলি লিখি লম আৰু তাৰ পিছত মই যেটো ট্যাগ ওপেন কৰিম হেতু সকলোতকৈ শেষত কি কৰি লম ক্লোজ কৰি লম আৰু এটা কথা মনত ৰাখিবা যদি মই ইয়াতে HTML প্ৰথমটো আপাৰ কেস অৰ্থাৎ ক্যাপিটেলত লিখিছো আৰু ইয়াতে মই HTML টো ইয়াতে লোৱাৰ কেসত অৰ্থাৎ এনেকে সৰুকৈ লিখি লৈছো তো ইয়াতে একো অসুবিধা নহয় কাৰণ HTML টো কেস সেনসিটিভ ল্যাঙ্গুৱেজ নহয় HTML এ বুজি লব যে হেতু আপাৰ কেসত লিখিছে আৰু এটো লোৱাৰ কেসত লিখিছে এইটোত একো এটা অসুবিধা নহয় আমি এটা দুটা এনেকে লিখিব পাৰো তাৰ পিছত আমি ইয়াতে সদায় কি লিখিলম প্ৰথমতে ইয়াতে লিখিলম হেড ট্যাগ আৰু হেডৰ ভিতৰত আমি কি জানো যে হেডৰ ভিতৰত আমি কি লিখিব পাৰো হেডৰ ভিতৰত লিখিব পাৰো আমি আমাৰ টাইটেল ট্যাগটো আৰু হেডৰ ভিতৰত আমি কি লিখিব পাৰো টাইটেল ট্যাগ আৰু টাইটেলত সাপোজ এইটো তোমালোকৰ প্ৰথম HTML প্ৰগ্ৰাম লিখিব লৈছা তো মই ইয়াতে ধুনিয়াকৈ লিখি দিছো my first HTML code ওকে তাৰ পিছত মই ধুনিয়াকৈ যেটো ট্যাগ ওপেন কৰিছো হেতু ধুনিয়াকৈ ইয়াতে ক্লোজ কৰি দিছো আশা কৰো তোমালোকে এইটো বুজি পাইছা এতিয়া ইয়াতে হেডৰ পিছত মই ধুনিয়াকৈ বডি ট্যাগটো ওপেন কৰি লৈছো কাৰণ যেটো বস্তু মই ওয়েবসাইট হিচাপে শো কৰিব বিচাৰিছো হেতু সদায় মই কোড কৰিব লাগিব বডি ট্যাগৰ ভিতৰতে লিখিব লাগিব এইটো কি হয় এটা HTML ল্যাঙ্গুৱেজৰ ষ্ট্ৰাকচাৰ হয় বা এটা ফৰ্মুলা হয় তো মই বডিৰ ভিতৰত কি লিখিব বিচাৰিছো মই লিখিব বিচাৰিছো ধুনিয়াকৈ যে মই ইয়াতে লিখিব বিচাৰিছো যে হেল্ল মই ইয়াতে লিখিব বিচাৰিছো hello friends this is my first HTML code which I learned from Rainbow Tech Institute এনেকে এটা লাইন মই লিখি দিছো তো এই বেসিক স্ট্ৰাকচাৰটো ফলো কৰি পেলাই মই ধুনিয়াকৈ মই মোৰ HTML কোডটো লিখি লৈছো এতিয়া মোৰ প্ৰগ্ৰামটো লিখা হ'ল তো মই সেভ কৰিব লাগে তো সেভ কৰাৰ কাৰণে মই কি কৰিম মই ইয়াতে নোটপ্যাডৰ ফাইলত ক্লিক কৰিম তাৰপিছত ইয়াতে ক্লিক কৰিম সেভ এজ ক্লিক কৰি পেলাই মই ইয়াতে ধুনিয়াকৈ এটা ফোল্ডাৰ বনাই থৈ দিছো HTML ফাইল বুলি আৰু ইয়াতে মই মোৰ ফাইল নেম এটা দি দিম মই প্ৰথমতে ফাইল নেম এটা দি দিছো সাপোজ ফাৰ্স্ট HTML ফাইল এই HTML ফাইলটো যেতিয়া আমি সেভ কৰিম সদায় মনত ৰাখিবা যেটো ফাইল নেম আমি দিম এই ফাইল নেমটো দিয়াৰ পিছত আমি ইয়াতে এটা এক্সটেনশন ব্যৱহাৰ কৰিম HTML ফাইল সেভ কৰাৰ কাৰণে সদায় আমি এটা এক্সটেনশন ব্যৱহাৰ কৰিম আৰু সেই এক্সটেনশনটো হ'ব .html বা আমি কি লিখিব পাৰো .htm মই ইয়াতে html বুলি লিখি লৈছো আৰু মই এটো কি হিচাপত লিখি লৈছো মই মোৰ এক্সটেনশনটো লোৱাৰ কেসত লিখি লৈছো ওকে এতিয়া মই ইয়াতে সেভত ক্লিক কৰিম মই মোৰ প্ৰগ্ৰামটো সেভ কৰি দিলো ওকে এতিয়া মই এই সেভ কৰি থোৱা HTML ফাইলটো মই মোৰ ফোল্ডাৰৰ পৰা ওপেন কৰি লম ইয়াতে দেখিবলৈ পাইছা এইটো মোৰ HTML ফাইলটো হয় তো HTML ফাইলটো মই লিখিলো মই সেভ কৰিলো আৰু আচ্ছা HTML ফাইল এটা ওপেন কৰাৰ কাৰণে আমাক সদায় এটা ব্ৰাউজাৰৰ প্ৰয়োজন তো তোমালোকৰ হাতত যেটো ব্ৰাউজাৰ থাকে হেতু ওপেন কৰি লবা মই ইয়াতে মই মোৰ ফাইলটোৰ ওপৰত ৰাইট ক্লিক কৰি পেলাই ওপেনটো ক্লিক কৰিব পাৰো বা মই ডাইৰেক্ট ওপেন উইথ ইয়াতে গৈ পেলাই এটা ব্ৰাউজাৰ সিলেক্ট কৰি লম মই ইয়াতে আহি পেলাই মাইক্ৰসফট এজ ব্ৰাউজাৰটো সিলেক্ট কৰি লৈছো আৰু ইয়াতে ওপেন কৰাৰ লগে লগে তোমালোকে দেখা পাইছা যিখিনি মই বডি সেকশনত লিখিছিলো hello friends this is my first HTML code which I learned from Rainbow Tech Institute অৰ্থাৎ এইখিনি মই বডি সেকশনত লিখিছিলো না নাই আৰু বডি সেকশনত যিখিনি লিখিম হেখিনি ওটা আমাৰ এই ব্ৰাউজাৰৰ বডি সেকশনটোতে ওপেন হ'ব আৰু যে মই টাইটেল এটা দিছিলো যে my first HTML code হেটো সদায় ইয়াতে হ'ব দেখা পাইছা ইয়াতে ট্যাব সেকশন এইখিনি কয় ট্যাব my first HTML code দেখা পাইছা এখিনি ইয়াতে ওপেন হৈ গৈছে আহা কৰো তোমালোকে এই HTML কোডৰ থিওৰিৰ লগতে কেনেকৈ আমি HTML কোড এটা নোটপ্যাড ব্যৱহাৰ কৰি আমি লিখিব পাৰো
সেভ কৰিব পাৰো ৰান কৰিব পাৰো গোটেইখিনি বস্তু তোমালোকে বুজি পালা মই গোটেইখিনি বস্তু তোমালোকৰ আগত অতি সহজভাৱে বুজি পোৱাকৈ বুজাবলৈ চেষ্টা কৰিছো ইয়াতে সামাৰি হিচাপত মই কি দিছো যে আমি প্ৰথমতে বুজিলো যে HTML এটা কেনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজ হয় এইবিলাক আমি ওয়েবসাইট বনোৱাৰ কাৰণে ব্যৱহাৰ কৰো আৰু এইটো মাৰ্কআপ ল্যাঙ্গুৱেজ বুলি কও প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বুলি নকও আৰু এই HTML ল্যাঙ্গুৱেজ বহুত ইজিও হয় ওয়েব ডেভেলপমেন্ট মূলা বস্তু আমি ফাৰ্ডাৰ দুটা ভাগত ভাগ কৰি থৈছো যে ফ্ৰন্ট এন্ড আৰু ব্যাক এন্ড এইমাত্ৰ আমি যিখিনি কৰিলো এইখিনি হদাই কিহৰ পাৰ্ট হয় ফ্ৰন্ট এন্ডৰ পাৰ্ট হয় তোমালোকৰ সিলেবাসত সম্পূৰ্ণখিনি ফ্ৰন্ট এন্ডৰ ওপৰত আছে তাৰ পিছত HTML লিখাৰ কাৰণে আমি কিছুমান ট্যাগস ব্যৱহাৰ কৰো আৰু HTML কোডখিনি মই ধুনিয়াকৈ নোটপ্যাড ব্যৱহাৰ কৰি পেলাই লিখি পেলাই এটা ব্ৰাউজাৰৰ সহায়ত ডিসপ্লে কৰাই পেলাই তোমালোকক দেখালো অৰ্থাৎ ৰান কৰাই পেলাই দেখালো আগৰ তোমালোকে গোটেইখিনি বস্তু বুজি পাইছা যদি তোমালোকে মই আজি পঢ়োৱা বস্তুখিনি বুজি পাইছা তেনেহলে তোমালোকে এইখিনি কোৱেশ্চন আনসাৰ দিবলৈ চেষ্টা কৰিবা তোমালোকে মোক কমেন্ট সেকশনৰ দ্বাৰা এই কোৱেশ্চন আনসাৰখিনি দিব পাৰা বা তোমালোকে এই স্ক্ৰিনত মোৰ WhatsApp নম্বৰটো দেখা পাই আছা এই WhatsApp নম্বৰত তোমালোকে কপি ধুনিয়াকৈ নোট হিচাপে লিখি পেলাইও মোক দেখুৱাব পাৰা মই চাই পেলাই তোমালোকক ৰিপ্লাই কৰিম যদি এই ভিডিওটো তোমালোকৰ কাৰণে ইউজফুল বুলি ভাবিছা বা ইম্পৰ্টেন্ট বুলি ভাবিছা বা তোমালোকে যিখিনি বস্তু বুজিম বুলি আহিছা বুজি পাইছা তেতিয়ালে তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিলে এইখিনি মোৰ কাৰণে বহু বেছি সহায় হ'ব ইয়াৰ নেক্সট ভিডিওত যদি তোমালোকে ভিডিওটো ভাল পাইছা তোমালোকে জনাবা ইয়াৰ নেক্সট ভিডিওত মই তোমালোকৰ আগত সম্পূৰ্ণভাৱে প্ৰ্যাকটিক্যালি ডিফাৰেন্ট টাইপস অফ ট্যাগস আৰু CSS ৰ বিষয়ে আলোচনা কৰিম আজিলৈকে এইখিনিয়ে ধন্যবাদ